বন্ধুসকল ইয়াতে এটা ফকৰা কথা কওঁ নে কি? তো শুনক কিনো ফকৰা কথা। তুমি মোৰ মিট মছলা, মই তোমাৰ মাংস, তুমি যদি মোক বিয়া নপতা মোৰ জীৱন ধ্বংস। তো নমস্কাৰ, পোনপ্ৰথমে আপোনালোকলৈ স্বাগতম জনাইছোঁ দীপুল ভাই চেনেলটোলৈ। যোনসকল মোৰ ফেমিলি আছে তো সেইসকললৈ আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছা থাকিল। লগতে আজি এটা নতুন ভিডিঅ' লৈ আনিছোঁ, ব'লকচোন ভিডিঅ'টো কেনেকুৱা হৈছে এবাৰ চাওঁ, আৰু তো লাষ্টলৈ চাই থাকক ভিডিঅ'টো, প্লিজ স্কিপ নকৰিব, আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ৰাতিপুৱা শুই উঠিয়ে বায়ে পিটপিটাই কোনে কোনে থাকে বাৰু, তো কমেণ্ট এটা কৰি জনাবচোন। মই চাওক বাৰীত ৰাতিপুৱা শুই উঠিয়ে বাৰীত আহি গ'লোঁ, দেখিছেনে? মুখখন ধোৱা নাই, মুখখন ধুই যাম গোৱালি দিবলৈ দ পথাৰলৈ। এইফালেদি এনেকৈ কৰি দ পথাৰ যামগৈ আমাৰ গাঁৱৰ মাজেদি। তো ব'লক গৈ থাকোঁ মানে মুখখন ধুই লওঁ ন। তো বাৰীখনলৈ এবাৰ আহিছোঁ, পিটপিটাই থাকিও ভাল লাগে ৰাতিপুৱা শুই উঠে বাৰীখনলৈ আহি ন, কি কয়? তো আপোনালোকে এনেকৈ আহেনে বাৰীখনলৈ? এবাৰ কমেণ্ট এটা কৰি জনাবচোন। তো গাইছ মুখখন ধুই লওঁ নে কি কয়? ধুই লওঁ ন। তো গোহালি গাঁঠিটো বিয়াত টান কৰি পেলালে। এতিয়া দুইটা হাত ইউজ কৰিব লাগিব। তো অকণমান ৰ'ব, মই এইটো হাতেও গাঁঠিটো খুলি লওঁ নে কি কয়? তো গাইছ ইয়াত ওলাই আহিলোঁ, তো ব'লক পথাৰত যাওঁ এতিয়া। তো এনেকেই গাঁৱৰ মাজে মাজে গৈ থাকিব লাগিব গোৱালি দিবলৈ। তো ব'লক গৈ থাকোঁ ন। তো এইটো বয়সত মানুহে মোৰ নিচিনা মানে ল'ৰাবোৰে বিচনাত পৰি জানি নহয় কোনটো ক'বলৈ গৈছোঁ। তো কিন্তু মই গাঁৱলীয়া ল'ৰা এনেকৈ থাকিব লাগিব। তো একো কথা নহয়, আমাৰ গাঁৱে শান্তি। তো গাঁৱৰ নিচিনা হাৱা বতাহ ক'ত পাবনো? তো ব'লক যাওঁ। গাইছ মানুহে যে কয় ফাইনেলি আমুকত পাই গ'লহি। তো গাইছ ময়ো ফাইনেলি আহি পথাৰ পাই গ'লোহি। তো এইয়া পথাৰ, আৰু এইখন পথাৰতে মই এতিয়া গোৱালি দিম। গোৱালি যাম ঘৰত গৈ চাহটো খাম, খাই আপোনালোকৰ লগত দুই এষাৰ কথা পাতিম নে কি কয়? তো ব'লকচোন, মই গোহালি দি থৈ আহি লওঁগৈ নে কি কয়? তাৰপিছত আকৌ বাটত লগ পাম ন। তো গাইছ জীৱনত তেনেকুৱা এটা দিন আহিব, মই এতিয়া আমাৰ ঘৰৰ সৰু ল'ৰা হৈ ইয়াত গোৱালি দিবলৈ আছোঁ, কিন্তু আৰু কেইদিনমানৰ পিছত দিন আছে আৰু কৈছোঁ আপোনালোকক, মোৰ ল'ৰা আহি এনেকৈ ইয়াত গোৱালি দিবহি। তো সেইটো শাস্তি ই পাব, মই এতিয়া যেনেকৈ শাস্তি পাইছোঁ নে কি কয়? চবৰে এনেকুৱা হ'ব, অকল মোৰ বুলি নহয় নে? বন্ধুসকল ইয়াতে এটা ফকৰা কথা কওঁ নে কি? তো শুনক কিনো ফকৰা কথা। তুমি মোৰ মিট মছলা, মই তোমাৰ মাংস, তুমি যদি মোক বিয়া নপতা মোৰ জীৱন। কেনেকুৱা লাগিলে নে কি কয়? তো বন্ধু বান্ধৱীসকল, আমাৰ এই পথাৰখনৰ মানে এটা বিৰাট ধুনীয়া সৌন্দৰ্য বস্তু আছে, কি জানেনে? তো মানে পথাৰখন যদি ডাঙৰ হয়, তাৰ মাজতে যদি এটা ডাঙৰ আলি থাকে বা ৰাস্তা থাকে, তো পথাৰখন সঁচাই বহুত ধুনীয়া লাগে। আনকি যেতিয়া আমি ৰোৱাৰ পিছত যেতিয়া ৰোৱা সজাল হয়, তেতিয়াতো এটা ধুনীয়া পৰিৱেশ থাকে, গোটেই সেউজীয়া হৈ থাকে। আৰু যেতিয়া কটাৰ আগমুহূৰ্তত গোটেই পথাৰখন সোণালী হৈ থাকে, তেতিয়া আহিয়ে কিবা এটা ভাল লাগে পথাৰখনলৈ, নিশ্চয় হয়নে? তো মানে আমাৰ এই পথাৰখনে চাওক, এইফালে এখন আছে পথাৰ আৰু এইফালেও আছে এখন পথাৰ। তো তাৰ মাজতে চাওকচোন, এইটো ৰাস্তা, এইটো এনেকৈ কৈ এইটো এনেকৈ ৰাস্তা। আৰু ইয়াতে সঁচাকৈ বহুত মানে ৰোৱা কটাৰ দিনত আহি ইয়াৰ এইফালে মানুহ অহা যোৱা কৰি থাকে। তো বিৰাট ধুনীয়া লাগে মানে। তো মানে আমি কেতিয়াবা আবেলি ইয়ালৈ ওলাই আহোঁ নহয়, এই ৰাস্তাটোলৈ। তো কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ, আৰু মিহি বতাহ মাৰি থাকে। তো ধান কটা ছিজনত গোটেইখন সোণালী, আৰু ৰোৱা মানে সজাল ধৰা ছিজনত গোটেই সেউজীয়া। তো চাওকচোন কিমান ধুনীয়া লাগে পৰিৱেশটো। তো সঁচাই এখন আমাৰ পথাৰখন বহুত ভাল লাগে মানে। তো এয়াই আমাৰ পথাৰখনৰ কথা কৈছোঁ নে কি কয়? ৰ'ব। তো ডাঙৰ কথা এটা আছে আপোনালোকক ক'বলৈ, কথা এটা নহয় কেইবাটাও। তো আগন্তুক বহাগ বিহুটো আহি আছে। তো মোৰ এই দীপুল ভাই চেনেলৰ সকলো ফেমিলিলৈ মোৰ আন্তৰিকতা শুভেচ্ছা থাকিল, আৰু লগতে ইয়াৰ পৰা মৰমো যাচিলোঁ আপোনালোকলৈ বহাগ বিহুৰ উপলক্ষে। তো আগতীয়াকৈ যাচিলোঁ, তাৰপিছত লগতেতো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি থাকোঁ নে কি? তো গাইছ এতিয়া আহি গ'লোঁ বাৰীত। তো গৰু চৰালি দি থৈ চাহ তাহ খালোঁ, খাই ভাবিলোঁ অকণ বাৰীখনত লাগোঁ। তো এই আহিছোঁ। তো তাৰ মাজতে মই আছোঁ ক'ত এবাৰ চাই লওকচোন, হেন্দালিৰ তলত। তো মানে হেন্দালিৰ তলত এনেকৈ অলপ মাটি মানে আমাৰ পুখুৰী খান্দি পিনি ফকলেনে ইয়াত মাটিটো দবাই দিলে, মানে দম কৰি দিলে। তাত ইয়াত ওখ এটা ভেটি নিচিনা হৈ আছে মানে, তাত ইয়াৰ পৰা মাটিটো কাটি নি মাজত পেলাই দিছোঁ। তো মানে সমান লেভেল হৈ যাব। তো সেয়া ঢকুৱাত এয়া ট্ৰেক্টৰত মাটি উঠাই তাত পেলাছোঁগৈ, জেংকেইটাতে খুচিলে তাত পেলাছোঁগৈ।
তো চাই থাকক, মাজে মাজে বৰ ভাল লগা কথা আপোনালোকলৈ দি থাকিম। তো মনটো ভালে থাকিবলৈ আপোনালোকৰ। তো চাই থাককচোন শেষলৈ ভিডিঅ'টো মই কিনো কৰি আছোঁ। তো বন্ধুসকল মানে মই এটা কথা ভাবি আছোঁ বিহুত চবেইতো নিজৰ নিজৰ লগৰীজনীক বিচাৰে বিহুত নে কি কয়। তো থকাসকলৰতো এইবোৰ ইণ্টাৰেষ্ট নাই, যোনসকলৰ নথকা মানে সেইসকলৰতো ইণ্টাৰেষ্টটো থাকিবই নে কি কয়। তো বন্ধুসকল এইবাৰ মই মানে আমাৰ গাঁৱত এজন ধুনীয়া ছোৱালী আছে। ছোৱালীজনীক মানে কথা এটা ক'ম বুলি ভাবিছোঁ। কথা নহয়, কথা কেইবাটাও, অকল এটা নহয়। তো বহাগ বিহু আহি আছে, তাইক বহাগ বিহুত ক'ম তুমি হ'বা নাচনী মই হ'ম ঢুলীয়া, এইবাৰ বিহুতে দুয়ো হৈ যাম বলীয়া। তো কেনে হ'ব বুলি এনেকুৱা লাগিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাই দিয়ক সোনকালে, অতি সোনকালে। তো বন্ধুসকল ক্ষীণ ছোৱালী আৰু লোকেল মুৰ্গীৰ একেই কথা, মূল্য বেছি কিন্তু মাংস অকণমান। মই ইয়াত কিন্তু পাৱাৰ কথাহে কৈছোঁ দেই, ছোৱালীক তুলনা দিয়াটো কিন্তু আপোনালোকে বেয়া বুলি কেতিয়াও নাভাবিব নে কি কয়। গোটেই ৰাতি ৰ'দত বহি কান্দিছিলোঁ তোমাক নোপোৱাৰ কাৰণে। তো বন্ধু বান্ধৱীসকল মই এটা কথা কিন্তু সঁচাকৈ ক'ব পাৰোঁ যে চিগাৰেটৰ প্ৰথম টান ছোৱালীৰ প্ৰথম হান যোনে প্ৰথম দিব পাৰিছে তোৱে কিন্তু ভাগ্যৱান। তো বন্ধু বান্ধৱীসকল এইবাৰতো বহাগ বিহু আহি আছে। তো মই মানে মোৰ গাৰ্লফ্ৰেণ্ডজনীক ক'লোঁ, মই কিন্তু উস্তাদি হৈ নিজেই ক'লোঁ। তো বেলেগক দেখিছোঁ দেখোন চেনাইক দিবলৈ কয় মানে গাৰ্লফ্ৰেণ্ডজনীয়ে পূৰা ফূৰ্তি কৰি থাকে, গামোচাখন কেতিয়া দিম কেতিয়া নিদিওঁ হয় নাই, তো কেতিয়া লগ পাম কেনেকৈ দিব পাৰিম। কিন্তু মোৰ গাৰ্লফ্ৰেণ্ডজনীক মই ক'লোঁ তাই বোলো গামোচাখন মোক দিবি আকৌ বিহু বুলি। তাই উত্তৰ কি দিলে জানানে, বাপেৰে সৈতে বোলে দোকানত সূতা আনি দিয়ে বন্ধু বান্ধৱীসকল বুলি ভাবিছে নেকি, নহয় জাষ্ট জমনি কৰিছোঁ দেই। তো বন্ধু বান্ধৱীসকল সুখী হ'বলৈ আমাক জীৱনে সঁচাকৈ বহুত দিয়ে, কিন্তু আমি নোপোৱা শুনিক লৈ দুখ কৰি থাকোঁ। তো সেয়াই আমাৰ সঁচাকৈ বহুত দুখ মানে। তো গাইজ হয় নহয় কথাটো ক'বচোন। তো সুখী হ'বলৈ সঁচাকৈ আমাক বহুতখিনি দিয়ে, কিন্তু আমি নোপোৱা শুনিক লৈ কিয় ইমান। তো কমেণ্ট এটা কৰি জনাওকচোন সোনকালে। তো বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পালে তো প্লিজ লাইক এটা লগতে কমেণ্ট এটা কৰি দিব। যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ওচৰত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ সোনকালে পাব যদি ন'টিফিকেশ্যনটো অন কৰি থয়। তো গাইজ আজিলৈ সামৰণি মাৰিছোঁ। তো আকৌ আহিম আপোনালোকৰ মাজলৈ। তো থেংক ইউ।